তো হাই ফ্ৰেণ্ডছ, আজি আহি পাই গ'লো আমি ডিব্ৰুগড় জগন্নাথ মন্দিৰ আৰু আপোনালোকক আমি জগন্নাথ মন্দিৰৰ সকলো দৃশ্য দেখুৱাম। আমি মানে মই বাকী বলক বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। তো পোনপ্ৰথমে এখন গেট পাই গ'লোঁ আৰু এই গেটখন আপোনালোকৰ সৰস্বতী পূজাৰ দিনাখনিহে খোলা পায়, বাকী দিনত এখন খোলা নহয়। বাকী এইখন দি নাযাওঁ, বেলেগখন দি গৈ আছোঁ বোলো। সঁচাকৈ বৰ ধুনীয়া লাগিছে। তো পোনপ্ৰথমে সোমাই আহিলোঁ, সোমাই আহিয়ে ইয়াতে চাকি বন্তি জ্বলোৱাৰ স্থান এয়া। তো পোনপ্ৰথমে আমি মেইন আসনভাগ দৰ্শন কৰোঁগৈ বলক। সৰগলৈ আহি থকা নিচিনা লাগিছে, উঠি উঠি যেন আহি আছোঁ। সৰগ পামহি তেনেকৈ, সঁচাকৈ সৰগ হয়, কিছু ধুনীয়াকৈ বনাইছে। তো ফ্ৰেণ্ডছ, মেইন আসনভাগ এয়া। বাকী পণ্ডিত সোমাইছে আৰু যিহেতু সন্ধিয়া হওঁ হৈছে, বিশেষ হোৱা নাই বাৰু। মন্দিৰত এতিয়া চাকি বন্তি জ্বলাব। বাকী ওপৰৰ পৰা মই গোটেইখিনি দেখুৱাই দিছোঁ আৰু এইফালে কাষতো বনাই আছে নতুনকৈ। আৰু ইয়াতো এভাগে ইয়াত থান আছে, থান আৰু বহুতো থান আছে, মানে আমাৰ জগন্নাথ মন্দিৰৰ ভিতৰতে থান বহুত আছে। মই চব দেখুৱাম আপোনালোকক। বাকী ইয়াত হোমপুৰে যজ্ঞ হয় আৰু বিয়া বাৰু ইয়াতে পাতিব পৰা হয় আৰু ইয়াতে হোমপুৰে বাকী কাষে কাষে সকলো বহি লয়। এটা কথা কিন্তু মন কৰিবলগীয়া, মূৰ্তি যিমানেই আছে ৱালত হওক বা মন্দিৰ ভাগতে হওক, সকলোতে কিন্তু অংকন কৰা নহয়, চব মূৰ্তি হয়, কাটি কাটি বনাইছে। আৰু এয়া বিমলা মন্দিৰ, অলপ ওচৰৰ পৰা ভালকৈ দেখিব। বিমলা মন্দিৰ, হনুমান মন্দিৰ, বিষ্ণুক শিৱৰ লগতে সকলোৱে সেৱা কৰি আছে ইয়াত। মই আকৌ কৈছোঁ, এয়া কোনো অংকন নহয়, সঁচাকৈ এক আচৰিত কলা এয়া। কি ক'ম আৰু, কি কয়, ঝুলনাৰ বিচনা বুলি কয় নেকি নাজানো। যশোদাই কৃষ্ণক খুৱাইছে, খেলাই খেলাই খুৱাই আছে। অদ্ভুত বস্তু এটাত চকু পৰি গ'ল। কি বস্তু হয় আচলতে, ৰথ নে এখন গাড়ী? অলপ আঁতৰৰ পৰা দেখুৱালে ভালকৈ গম পাব কি হয় বস্তুটো, আৰু মোক কমেণ্টত কিন্তু জনাবলৈ নাপাহৰিব। মই কিন্তু একেবাৰে গম পোৱা নাই। ষ্টেৰিং এইডাল আৰু এইডাল গিয়েৰ, ৱাও কি হয়। ষ্টেপ আছে, বাকী চকাকেইটা খুলি থোৱা আছে নেকি, একদম একো বুজি পোৱা নাই। কি হয় আপোনালোকে মোক জনাওক কমেণ্টত। বাকী জগন্নাথ মন্দিৰলৈ আহিলে আপোনালোকৰ বিশেষ চিন্তা নাই, কেণ্টিনো আছে ওচৰতে, তাৰ ভিতৰতে কেণ্টিন আছে। বাকী যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু জগন্নাথ মন্দিৰ সকলোকে দেখুৱাওক, আমাৰ ডিব্ৰুগড়ত আছে। বাকী লাইক কৰিব ভিডিঅ'টো আৰু কমেণ্টত জনাব কেনেকুৱা পাইছে চাই, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।